নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল সব বন্ধুসকল নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দোকান গৈছিলোঁ, দোকান বন্ধ পালোঁ, ভিতৰলৈ আহিলোঁ আকৌ ৱৰ্কশ্বপত। তো বাহিৰৰ ভিউ চাওঁগৈ ব্লগ গাইছ। এয়া দেখিছে পূৰা মজা ভিউ। তো ভিতৰলৈ আহিলোঁ এতিয়া আপোনালোকৰ ৱৰ্কশ্বপৰ মেচিনবিলাক কি কৰে কি নকৰে এইবিলাক দেখাওঁ ব্লগ গাইছ। चैनल को सब्सक्राइब करो पहले, हाँ जल्दी करो। मुझे पता है कि आप लोग नहीं करते, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। ये लाल कलर का बटन नहीं से दबाओ, जल्दी दबाओ फिर मैं शुरू करूँ। दबा दो जल्दी, दबा दिया, घंटी में दबा देना ठीक। পূৰা ভাগৰ লাগিছে কাম কৰি কিনে, গা চা বিষাই গৈছে। ভিনদেউ আছে এফালে ৰুমত ভাত খাই আছিলে, এতিয়া কাঁহী বাতি ধুইছে। তো মই ইয়াতে বহি আছোঁ অলপ দেৰি। মালিক নাই, মালিক গৈছে আপোনাৰ তিনিচুকীয়া গৈছে বজাৰ কৰিবৰ কাৰণে। আজি ভিডিঅ'টো অলপ দীঘল হ'ব চাগে দেই। কি কেনেকৈ বনাইছোঁ কি কৰিছোঁ নাজানো, মুঠতে ভিডিঅ'টো শেষলৈকে চাব আৰু উঠি অহা যুৱ প্ৰজন্মক ছাপোৰ্ট কৰি যাব, এনেকৈ মৰম দিব, আশীৰ্বাদ কৰিব। আৰু মোৰ 500 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে গাইছ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিনদেউ হ'লে এইটো কি কৰিছে ন? सेंटर চেণ্টাৰ কৰিলে এইটো পাৰফেক্ট হ'ব, এইটো পাৰফেক্ট হৈ যাব মানে, এইটো মিলি যাব মানে, এইটো মিলাই আছে মানে এতিয়া দাদা চকু কম দেখে আকৌ। দেখাই আছোঁ ইয়াত ধেৰ আছে এইবিলাক। এইটোৰ নামটো কি হ'ল? ৰুলাৰ বুলি কয়, ৰুলাৰ। বাগানত পাত চাত কাটে, সৰু কলিবোৰ। हाँ তো গাইজ দেখিলে এইটো ৰুলাৰ বুলি কৈছে। এইটো মানে এতিয়া মিলাই আছে, এলাইনমেণ্ট কৰা নিচিনা হয় ন বস্তুটো। এইটো ষ্টিলৰ এইটো, ষ্টিলৰ এইটো মিলাই আছে, পজিশ্যনটো মিলাই আছে। ষ্টিলৰ এটা কাটাৰ বুলি কয়, এই ষ্টিলৰ কাটাৰটোহে থাকে, যেনেকৈ লোহাৰ জুইত যেনেকৈ জুই নাথাকে। দাদা এইটো কি? হাই, এইটো কি মেচিন হয়? মিলিং মেচিন। মিলিং মেচিন কি হয়? তোমাৰ এইটো অকল যেতিয়া ছাইডটো কাটিব, এই ছাইডটো অকল কাটিব। এই ছাইডটো কাটে মানে এইফালৰ পৰা এনেকৈ পেপাৰ দি কাটিব, সকলো পেপাৰে কাটিব। 70 পিচ আছে। ভিনদেউ কি কৰি আছে? চেজিং কৰিছোঁ। চেজিং চব বেলেগ বেলেগ মেচিন ন, এইবিলাক বেলেগ বেলেগ মেচিন আছে চব। তো দেখিছে গাইছ, এইফালে এটা বেলেগ মেচিন, সেই আগত এটা দেখালোঁ সেইটো বেলেগ মেচিন। চব মানে বেলেগ বেলেগ পাৰ্টছ মানে এইবিলাক কাম কৰে মানে এইটো ৰুলাৰটো। বাগানৰ মানে যোনটো মেচিন হয় নহয়, ৰুলাৰ বুলি কয়, ৰুলাৰটো মানে পাৰ্ট চাৰ্টবিলাক কাটে মানে, সেইটোৱে আৰু গাইছ। এয়া দেখিছে গাইছ, পূৰা ৰুলাৰ কাটি আছে। এইটো দেখিছে ন? এইটো যোনটো কাটি আছোঁ যে, মানে লোহাৰ কাটে, এই ষ্টিলে কাটিছে। এই পেপাৰ কাটে ৰুলাৰ হ'ব পাৰোঁ, কিন্তু একদম বগা ৰুলাৰ। কেনেকুৱা লাগে কওক এতিয়া। এইটো কেনেকৈ কাটিছোঁ কমেণ্ট কৰিব, ইয়াত আমাৰ ভাইক অলপ হেৰি কৰিব, ছাবস্ক্ৰাইব কৰি দিব কওক চেনেলটো। চাচাই এইটো জোখ কাটি আছে, এইটো ৰদ কাটিবৰ কাৰণে
গেট বনাই আছে বোলে, গেট বনাই আছে। তো ভিডিঅ'টো পূৰা গছৰি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যিমান পাৰে গাইছ। তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'বোৰ কি কৰি আছে। अभी चाचा रड काटेगा। এয়া দেখিছে গাইছ ৰড কাটিছে। দাদা নাই 10 টকা নে 5 টকা দিবলৈ আছে দি যাওঁ। পেপাৰ লৈছিলোঁ, 1 ৰেজিষ্টাৰ পেপাৰ লৈছিলোঁ। চানা ইয়াত দি দিব 10 টকা দিব। নাই এফালে বাহিলোঁ। ওলালোঁ এতিয়া ঘৰলৈ, চুৱেটাৰটো পিন্ধি ল'ব লাগিব। গৈ আছোঁ, তেল সুমিয়াব লাগিব, তেলটো ডিপুত সুমিয়াই ল'ব লাগিব। তেল নাই, এঘাৰতে আছে, টিপটিপাই আছে। কণী চব ল'বৰ কাৰণে ৰখিলোঁ দোকানত। কণী চব লৈ লওঁ, তাৰপৰা ঘৰলৈ গৈ আছোঁ, লগ পাওঁগৈ আৰু। গাইছ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ মানে দোকানৰ পৰা। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে, বহুত দীঘল হৈ গ'ল মানে ভিডিঅ'টো শ্বৰ্ট লোৱা। আজি কেনেকুৱা পায় নাজানো। লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব চেনেলটো। তো বাই বাই গাইছ।